তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই হৈছোঁ বিশাল। তো আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল। তো আজি এইটো এটা বিশেষ ভিডিঅ'। তো আজি যিহেতু মেট্ৰিক পৰীক্ষা, তো আমি এতিয়া যাওঁ মেট্ৰিকৰ আমাৰ স্কুলত কি হৈছে মেট্ৰিকৰ সকলোবোৰ দেখাম। চাওক ভিডিঅ'টো। আমি ষ্টেডিয়ামৰ পৰা চিধা গৈছোঁ। ভিডিঅ'টো চাই কথা ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিছে। তো ফাইনেলি আমি আহি বৰ্তমান পাইছোঁহি মালয়ালী হায়াৰ ছেকেণ্ডেৰী স্কুল। তো য'ত মেট্ৰিকত তাত চেণ্টাৰ পৰিছে মালয়ালী যোৰহাটৰ। তো তালৈ আমি এতিয়া গৈ পাইছোঁহি। তো সকলোবোৰ দেখাম, সকলো কেনেকুৱা হয় এক্সপিৰিয়েঞ্চ সকলোৰে সুধিম। তো চাই গৈ থাকোঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমি দুটা ষ্টেডিয়ামৰ পৰা ধৰি আহিছোঁ, দেখিছে এইপিনে তোমাক দেখাই। তো চব ল'ৰা ছোৱালী ভিৰ কৰিলে, ভিৰ হ'বলৈ আৰম্ভ কৰিলে। অলপ দেৰি পিছত ইয়াত গোটেই মেলা নিচিনা হ'ব, চাই থাকক। তো এইখন মালয়ালী বিদ্যালয়। দেখুওৱা হৈছে 7:45 ল'ৰা ছোৱালী ভিৰ হ'বলৈ আৰম্ভ কৰিলে। ভাল লাগিছে, তই মেট্ৰিক দিবলৈ আহিছ, ভাল লাগিছে। আজি কি আছে? ইংলিছ আছে। তো সিহঁতৰ আজি ফাৰ্ষ্টটো ইংলিছ আছে। ইংলিছ তহঁতৰ চবেই আহিব ন? তোৰখন আমাৰ স্কুলে আমিয়ে দিওঁ, ইয়াত দি থৈ যোৱা। তো সকলোবোৰ ইয়াত ৰেডি কৰিছে। আজি পুলিচকেইটা নাই দেখা, নহ'লে প্ৰথমতো পুলিচকেইটা চব দেখিছিলোঁ, ভয় লাগিছিলে আমাৰ থাকোঁতে। এতিয়া ইমান ভিৰ হোৱা নাই, গাড়ী মটৰ আহিবলৈ লৈছে। খালি এইপিনে গোটেই ভিৰ, এইপিনে দেখিবলৈ পাইছে। আধা এদি হ'লে আৰু ইয়াতকৈ বহুত দুগুণ ভিৰ হ'ব, ইয়ালৈকে ভিৰ হ'ব। অলপ দেৰিকৈ আহি দেখুৱাই আছোঁ ৰ'ব আপোনালোকক। তো এইবোৰ ল'ৰা ছোৱালী আহিছে, 7টা বাজিছে, আহি পাই গ'ল ল'ৰা ছোৱালী। তো আমি এতিয়া অকণমান আঁতৰি আহিছোঁ। মইতো বাইকখন থৈ আহিছোঁ বহুত দূৰ ইয়াত, কাৰণ ভিৰ হ'ব, উলিয়াব নোৱাৰিম বাইক। তো ভিডিঅ'টো চাই গৈ থাকক, সকলো মই দেখাম। আৰু এতিয়া বহুত ল'ৰা ছোৱালী অহাই নাই, 7টা বাজিছে। আমি ডাইৰেক্ট ষ্টেডিয়ামৰ পৰা আহিছোঁ। তো ভৰি বিষ সকলো দেখাবলৈ আহিছোঁ। তো চাই গৈ থাকক, ভিডিঅ'টো চাই ভাল লাগিব নিশ্চয়। আৰু তো আমি আহি দেখাই আছোঁ। এইগালটো দেখিবলৈ পাইছে, পিছপিনে ভিৰ হৈ বৈ এতিয়া অলপ দেৰি পিছত। তো আছে আমাৰ ষ্টেডিয়ামৰ পৰা ভাবিছোঁ আহিম কিন্তু আৰু বহুতো আজি নিশ্চিত। তেহেঁতৰ ভয়টো কেনেকুৱা লাগিছে চাব ৰ'ব। বিশেষ পৰিৱেশতো দেখিবলৈ পাইছে মানুহ এজনে ছুইচাইড কৰিলে সেইডোখৰত। ল'ৰা ছোৱালীবোৰৰ কাৰণে ভালেই, কিন্তু আজি এটা আমি আহিয়ে বহুত বেয়া বস্তু এটা দেখিলোঁ। মানে মানুহ এজন আছিছ। তো আমাৰ স্কুলৰ সকলো ল'ৰা ছোৱালীটো আহি পাইছেহি। লগ পাওঁ চাওঁ কোন কোন আহিছে। ভিৰ হ'বলৈ ষ্টাৰ্ট এতিয়া 8টা বজা নাই ন? 8টা বজা নাই, ঘড়ীটো দেখুৱাইছোঁ টাইম দেখাম 55 হৈছে আৰু ইয়াৰ পিনে চব ভিৰ। পৰীক্ষাটো 9:30 পৰা 10টা। আমি আহোঁতে এনেকুৱা ভয় লগা নাছিলে চাগে, কিন্তু সিহঁতৰ ভয় লগা নাই। আমাৰ ফ্ৰী, আই ডোণ্ট কেয়াৰ। এইবিলাক সৰু সুৰা এক্সাম মই কেয়াৰ নকৰোঁ। যেতিয়া দিছিলোঁ তেতিয়া কৰিছিলোঁ বুলি। তো ভিডিঅ'টো তেতিয়াহে ধূনাটো ঘটিছিলে। এতিয়া চবৰে ফূৰ্তিয়ে লাগি আছে বাৰু, বহাৰ সময় গম পাব। এইবাৰ আমাৰ ইংলিছ পেপাৰখন বহুতেই টান আহিছিলে। পেপাৰখন যেতিয়া পৰিব, আমাৰ ইংলিছ পেপাৰখন বহুতেই টান আহিছিল। ভয় লাগিছে নাই? নাই, এতিয়াও ইমান ভয় কৰিবলৈ দৰকাৰ নাই। বাকী পঢ়ি আহিছ ন, হৈ যাব। মানে বেছি অকণমান জোখতকৈ বেছি ভয় কৰে। ইংলিছ এইবাৰ আমাৰ ইংলিছখন টান কাটিছে, এইবাৰ ইহঁতে ইজি কাটিব। তো তহঁতক বেলেগ অংক চংক টান কাটিবলৈ আছে। তো চাওক এতিয়া মানে আমি 7টা বজাত পাইছিলোঁ, এতিয়া ল'ৰা ছোৱালী ভিৰ
এক্সাম দিছে বেষ্ট অফ লাক তো ভয় লাগিছে নাই তো অহা যোৱা কৰিবলৈ দিগদাৰ হ'ব এনেকুৱাই মালোৱালি অকল ভিৰ ক'তো নেদেখে অকল আমাৰ मालवाली हाँ इस मालवाली में ही दिखता है और कहीं नहीं मिलेगा मालवाली देखो और % মান ভিৰ হৈছে আৰু 9টামান বজালৈতো ইয়াত মানুহ যাব নোৱাৰা হ'ব গাড়ীটো ওলাবই নাই তো চব এইটো আহি গ'ল আমাৰ লগত তো এই চুলি দীঘল কৰি আহিছে তো চাই থাকোঁ ভিডিঅ'টো মই শেষলৈকে দেখুৱাম যেতিয়া ওলাই আহিব মেডিকি তো সকলোবোৰ দেখাম তো বৰ্তমান চিনাকি কোনো মানে আছে বহুত আছে খালি মাতিবলৈ যাব পৰা নাই ইমানেই ভিৰ আপোনালোকে দেখিছে কি হ'ব ভিডিঅ'টো বহুত চালিয়া ভাগৰো লাগিছে মানে ভিডিঅ'টো এনেই বনাওঁ বুলি আহিলোঁ ষ্টেডিয়ামটো যিমানে আহিছে চবৰে ফাটি আছে দেই ষ্টেডিয়াম নোযোৱা হ'লে চবৰে ফাটি আছে হা নোযোৱা হ'ল এক্সাম দিবলৈ আহিছে ডিগ্ৰী তো বহুত ভিৰ হৈ গৈছে লাগিছিল নাই বাৰু পৰীক্ষা দিবলৈ আহোঁতে লাগিছিলে এতিয়া পঢ়া নাই মোৰ ভিতৰলৈ চবৰে এতিয়া ভয় লগা নাছিলে পৰীক্ষা দিবলৈ লওঁতে আহিছে ভয় তো এইবোৰ বহুত স্কুল আমাৰ কোন স্কুলৰ আহিব আমাৰ ৰবিদাও আছেহি ভিডিঅ' বনাবলৈ নে ভণ্টি এজনীয়ে দিছে আহিছোঁ ভিডিঅ'বিলাক চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব থেংক ইউ এতিয়া ভিৰটো মানে বহুতে আল্টিমেট লেভেললৈ গৈ আছে চাওক এক্সপিৰিয়েঞ্চটো ক তোৰ এতিয়া এক্সপিৰিয়েঞ্চটো ক মোৰ একেবাৰে কেমেৰা একো নাই ক এক্সপিৰিয়েঞ্চটো ক কেনেকুৱা লাগিছে মাৰিব পেলাই হৈ গ'ল তো ইউ আহিছে তই কোনখন স্কুলত গড়পলীয়া স্কুলৰ ৰুম কিমান কি ৰুম 7 নম্বৰ আৰু তই কোনটো ৰুমত পৰিছ তই কোনটো ৰুমত পৰিছ ইয়াত বহুতো ল'ৰা ছোৱালী পৰিছে চাওক এতিয়া ভিৰ চব ভিৰ আল্টিমেট মোৰ পিছপিনে ভিৰ দেখিবলৈ পাইছে কেনেকুৱা হৈ আছে ভিৰটো নেক্সট লেভেললৈ গৈ আছে আৰু মানে ভিৰটো আধা আধি হৈছে তো আৰু অলপ দেৰি পিছততো মানুহ সোমাব নোৱাৰা হ'ব কাৰণ মানে ইমানেই ভিৰলৈ যাবগৈ এতিয়া 8টা বাজিছে 8টা 6 হৈছে আৰু এতিয়া ইমান ভিৰ দেখিবলৈ পাইছে পিছপিনে গোটেই তো আৰু অলপ দেৰি পিছত দেখিবলৈ পাব বহুতে ভিৰ তো ইয়াত যিহেতু চেণ্টাৰ পৰিছে পুলিচ চুলিচ আহিছে আমাৰ প্ৰিন্সিপাল মেমত বৰ্তমান সোমাইছেহে তো চাওঁ দেখুৱাম তো সকলো দেখিছে আৰু ভিৰ কিমান হৈছে আমাৰ দৰে লাগিছে নাই বাৰু কচোন আমাৰ দৰে লাগিছে নাই অ' এইটো এটা বেষ্ট অফ লাক আহিছে এক্সাম কোনটো ৰুমত পৰিছে চালি নে আমি 5 নম্বৰ ইৰুলাং মেন 14 আজি কি আছে ইংলিছ আজি ইংলিছ আছে এই পৰীক্ষা দিব সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা তুমি গেট খোলা হ'ব আৰু ছাৰহঁতে এলাউন্স কৰিছে তো ভিডিঅ'টো তো চব ল'ৰা ছোৱালী
তো এতিয়া ল'ৰা ছোৱালীবোৰক ভিতৰলৈ সোমাবলৈ দিয়া হৈছে বহুত সোমাই গৈছে আৰু আহিবলৈ আছেই চাগে তো 8:16 গেট খুলি দিয়া হৈছে ছাৰ বাইদেউটো পাইছেহি এতিয়া মানে ল'ৰা ছোৱালী আহিয়ে আছে বহুত তো ভিতৰতো দেখুৱাবলৈ চাইছোঁ চব ল'ৰা ছোৱালী আহিছে এতিয়া বৰ্তমান গাড়ী চাড়ী এইবোৰ ভিৰ দেখে আপোনাৰ ভিতৰত থাকি কেনেকুৱা লাগিছে মহলটো কৈ দিয়ক পৰীক্ষা ভালকে দিব তো এইপিনে চব ল'ৰা ছোৱালী আহিছে তো সকলোবোৰ দেখিবলৈ পাইছে আপোনালোকে এটা সব এটি রুম নাম্বার গম পায়ে সবে কেনেকুৱা আপোনাৰ এক্সপিৰিয়েঞ্চটো কৈ দিয়ক কেনেকুৱা লাগিছে ল'ৰা আপোনাৰ মেট্ৰিক দিব ঠিকেই লাগিছে বাৰু কিন্তু ভয় এটা আহিছে আৰু অভিভাৱকৰো আপোনালোকে মন্তব্য লিখিবলৈ পালে সকলোৱে অকণমান ভয় ভয় অনুভৱ থাকেই তো এয়া ল'ৰা ছোৱালী কিবা ভাষণ দি আছে এয়া তো এয়া আৰক্ষী আহি গৈছে গাড়ী ৰখাবলৈ কোৱা আহা না তো এয়া গাড়ী চাড়ী আহি ভিৰ হৈ গৈছে ইয়াত ওলাব পৰা নাই এইখন গাড়ী আহি গৈছে যিহেতু তো এয়া আৰক্ষী বাহিনী আহি গৈছে বহুত ভিৰ ইয়াত বাহিৰলৈকে ভিৰ বহুত সকলোৱে ইয়াত দেখিবলৈ পাইছে স্কুলৰ ভিতৰৰ পৰ্যন্ত সম্পূৰ্ণ ভিৰ হৈ গ'ল ইয়াত ইমানেই কেণ্ডিডেট আহিছে মানে ভিতৰৰ কাৰণে এগৰাকী বেছি ভাল লাগিলে আপোনালোকে দেখিবলৈ পালে যোৰহাটৰ মালুৱাৰী কৃষ্ণ মাধ্যমিক বিদ্যালয়ৰ সকলো ইয়াত দিয়া এক্সামৰ উৎসাহ আৰক্ষী আহি গৈছে মেডিকেল হেৰিটো মোৰ বাৰ্থডে বুলি দে 500 টকা দে বুলি 5 টকা আজি মোৰ বাৰ্থডে 500 টকা দিব নোৱাৰি বাৰ্থডে খাব বিচাৰিছে ডাইৰেক্ট গিফ্ট ডিমাণ্ড 500 টকা নহ'লে মোৰ লগৰখিনিক বিষ্ণু হোটেলত এক প্লেট পঢ়া খুৱাই দে কেইজনমান লগ পালোঁ নামটো কোৱা আচ্ছা এই দাদাজন আছে হিমাংশু দা
ল'ৰা ছোৱালীবোৰ সোমালে এতিয়া মানুহবোৰ ঘূৰি এইটো ইমানতে সামৰিছোঁ মানে আৰু গধূলিকৈ আহি দেখুৱাম এতিয়া চব কেণ্ডিডেট সোমালে ভিতৰলৈ তো অলপ দেৰিকৈ আহিম যিহেতু তো সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো চাওক ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব বেল মাৰিলে